নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাত। তো আজিৰ যিটো ভিডিঅ' মই আপোনালোকক দেখাবলৈ ওলাইছোঁ সেইটো ভিডিঅ' হৈছে, যদি আপোনাৰ মোবাইলটো হেং হয় বা যদি আপোনাৰ মোবাইলটো শ্ল' হৈ গৈছে, স্পীড নহয়, আগৰ দৰে স্পীড কাম নকৰে বা মাজে মাজে হেং হৈ থাকে, চলোৱাতে বহুত অসুবিধা হৈছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপুনি শেষলৈ চাওক। তো আজিৰ ভিডিঅ'টো চাবলৈ আপুনি আমাৰ মোবাইলৰ স্ক্ৰীনত ফ'ল' কৰক। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, ইয়াতে আপুনি দেখিবলৈ পাইছে মোবাইল স্ক্ৰীনত মই আহিছোঁ। তো মোবাইল স্ক্ৰীনত আপোনাৰ মোবাইলটো অন কৰাৰ পিছত আপুনি মোবাইলৰ যিটো ছেটিংছ থাকে, মেইন ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপুনি একেবাৰে তলফালে আহিব। কিছুমানৰ ইয়াতে থাকে ছেটিংছটোৰ নাম হৈছে ডেভেলপাৰ অপশ্যন। সেইটো কিছুমানৰ অফ থাকে। সেইটো অন কৰাৰ পিছত আপুনি ইয়াতে চাব, ইয়াতে লেখা আহিব ইয়াতে, বা আপুনি ইয়াতে চাই আছে এডিশ্যনেল ছেটিংছ। তো এডিশ্যনেল ছেটিংছত যাব। ইয়াতে যোৱাৰ পিছত আপুনি একেবাৰে তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে আপুনি চাইছে যে ডেভেলপাৰ অপশ্যন। তো এইটো অপশ্যনত আপুনি চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো যদি আপোনাৰ অফ থাকে আপুনি চিম্পলি অন কৰি দিব। অন কৰাৰ পিছত আপুনি একেবাৰে তলফালে আহিব। তলফালে তলফালে অহাৰ পিছত আপুনি ইয়াতে চাই আছে উইণ্ড' এনিমেশ্যন স্কেল। তো মই এইটোৰ ভিতৰত গ'লোঁ। যোৱাৰ পিছত ইয়াতে আপুনি চাই আছে যে উইণ্ড' এনিমেশ্যন স্কেল ইয়াতে 1x আছে। এইটো আপুনি 0.5x কৰি দিব। আৰু ইয়াতে আপুনি চাই আছে ট্ৰেনজিশ্যন এনিমেশ্যন স্কেল, এইটো আপুনি 0.5 কৰি দিব। আৰু একেবাৰে তলত আছে এনিমেটৰ ডিউৰেশ্যন স্কেল, এইটো আপুনি একদম 0.5 কৰি দিব। 0.5 কৰাৰ পিছত আপোনাৰ মোবাইলটো বেকত আহিব। বেকত অহাৰ পিছত আপোনাৰ মোবাইলটো একবাৰ ৰিষ্টাৰ্ট মাৰি দিব বা মোবাইলটো অফ কৰি অন কৰি দিব। তাৰপিছত আপুনি চাব আপোনাৰ মোবাইলটো ৰকেটৰ দৰে স্পীড হৈ গৈছে। তো বন্ধুসকল, আজি ভিডিঅ'টো চালে, আজি ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।